everyone and welcome back to my channel. Eta notun blog loi aplok hokoluke swagatam janaisu. Aji hol Saturday, aji Nista result dile. Keno hal koi dia Nista. Bhale hol khali maths okon kom paise. Maths to okoman improve koribole hoi gol tai. Maths bhal hoa nai. বেশি মার্কস জিকেতে পালে জিকেতে বেশি মার্কস পালে maths to tai bhal hoa nai. Tathabi hobo aru class 4 improve koribo no. তাকে এতিয়া কি কয় যাব লাইছো পাৰ্লাৰ এখনলে আসলে কৈছিলো নহয় বিয়া এখন আছে বুলি আগৰ ব্লগত তাকে বিয়া এখনলে যাবলৈ কাৰণে অকমান চুলিখিনি ঠিক কৰি আহুগে কাৰণ মোৰ চুলিখিনি পায় সদায় প্ৰবলেম হয় চুলিখিনি ঠিক কৰি থাকো কিন্তু ঠিকই নহয় পাতল চুলিখিনি তাকে এটা যাও অলপ মানে ঠিক ঠাক কৰি লওঁ তাৰপিছত বিয়াখনলে যাম আৰু বিয়াখনলে যোৱাটো অলপ কে দেখুৱাম বাৰু আপোনালোকক দেই তেতিয়াহ'লে ব্লগটো মই ইয়াতে আৰম্ভ কৰিছো চাই থাকক শেষলৈকে বিয়া এখন আছে আজি সেইকাৰণে চুলিখিনি অলপ স্পাটো কৰাই লওঁ আৰু নিষ্টাকো যিহেতু লগত লৈ আহিছোঁ চ' তাই চুলিখিনিও মই ট্ৰিম কৰাই ল'লোঁ অলপ কাপোৰযোৰ পিন্ধি ল'লোঁ আৰু এইযোৰ মানে বাধ্য পিন্ধিবলৈ যদিও অলপ হেভি কাপোৰযোৰ মানে পিন্ধি লৈছোঁ কাৰণ মানে যিহেতু ব্লাউজবিলাক একদম আনফিট মোৰ এটা ব্লাউজো নহয় এই ব্লাউজটো যিহেতু হ'ল এতিয়া এইটো পিন্ধি লৈছোঁ কাৰণ ব্লাউজ ভাল নহ'লেতো কাপোৰ পিন্ধিব নোৱাৰি আৰু এইযোৰ আচলতে মোৰ দুগুৰ যিমান বছৰ হৈছে সিমান বছৰে হৈছে কাপোৰযোৰ পুৰা 6 বছৰ হৈছে কাপোৰযোৰ লোৱা আচলতে সেই জন্ম হোৱা আগতে লোৱা আৰু তাকে সংযুক্তা বুলি এগৰাকী মানে কেমেৰাটো এনেকৈ ধৰা এনেকৈ ধৰি থকা সংযুক্তা বুলি ফেশ্বন ডিজাইনাৰ এগৰাকী আছিলে তেওঁৰ পৰা মানে অৰ্ডাৰ দি মই বনোৱা তাকে কেনেকুৱা লাগিছিলে জনাব কেনেকুৱা লাগিছে হেভি হয় কাপোৰযোৰ দেই অলপ মানে কাৰণ পিন্ধিবলৈ ইমান বেছি মানে আৰাম নালাগে আৰু কিবা গৰমত পিন্ধিবলৈতো পূৰা গৰম উঠিব তথাপিও পিন্ধি লৈছোঁ উপায় নাই তাকে গৈ থাকোঁ আমি লগ পাম বিয়াত যদি দেখাব পাৰোঁ দেখাম বাৰু বিয়াত নহয় জানো কাৰণ বিয়া ঘৰত এনেকৈ ব্লগ বনাই থাকিবলৈ ভাল নালাগে তথাপিও যদি পাৰোঁ বনাম আপোনালোকক দেখুৱাম নিশ্চয় তেতিয়াহ'লে গৈ থাকোঁ বিয়ালৈ আমি বিয়া ঘৰ পালোহি আৰু এয়া দেখিছে নহয় ৰেড কালাৰ ৰ'জ মাৰি আছে সেয়াই কইনা অলপ দূৰৰ পৰা আপোনালোকক দেখুৱাই দিলোঁ আৰু এয়া দেখিছে মোৰ ডাঙৰ ল'ৰা ফ্ৰেণ্ড হোলীৰ দিনাখন যে আমাৰ ঘৰলৈ আহিছিলে গ্ৰুপ ষ্টাডি কৰিবলৈ আজি ইয়াত আকৌ তাক লগ পাই গ'ল তাকে অলপ ভিডিঅ' এটা কৰি থলোঁ তাৰ লগতো এতিয়া বলক চাওঁ তেতিয়াহ'লে বিয়াখনৰ পৰিৱেশটো অলপ দেই আপোনালোকে এনজয় কৰক আৰু এয়া চাওকচোন এখন ধুনীয়া পানৰ ষ্টল বহাইছে আৰু মানুহকেইজনে মানে যোনে বিলাই আছে আচলতে ইমান ধুনীয়া কষ্টিউম পিন্ধিছে ৰেড কালাৰৰ আচলতে বেলেগ বেলেগ টাইপৰ পান তেওঁলোকে বনাই মেলি মানুহক দিছে আৰু তাকে অলপ ভিডিঅ' এটা কৰি থলোঁ ইয়াৰো আপোনালোককো সেই দেখুৱাইছোঁ অলপকৈ আৰু এতিয়া আহিছোঁ চবৰে ফেভৰেট ফুচকা ষ্টলখনলৈ আৰু ইয়াতে ইমানেই বেছি ভিৰ হৈছে আমাৰ নিষ্ঠাটো ফুচকা মানে বহুত দিন খোৱা নাছিলে তাই ফুচকা চিঞৰি আছিলে আৰু ইয়াত ফুচকা দেখি তাই মানে ৰ'ব নোৱাৰা হৈ গ'ল মানে তাই মোক চিধাই টানিছে মানে ফুচকা এই ষ্টলখনলৈ এয়া লগে লগে খাবলৈ আৰম্ভ কৰিলে মানে তাই জ্বলা নেকি নিষ্ঠা এয়া আহিছিলোঁ ভেজ পকোৰা ষ্টলৰ ওচৰলৈ কিন্তু আমি মানে পাওঁ মানে অলৰেডি শেষেই মানে 2-3বাৰ ৱেইট কৰাৰ পিছত এতিয়া ইয়াত লাষ্ট এয়া পাইছোঁগৈ আৰু কি কয় ল'বলৈ চান্স তাকে এইফালে ৰখি এট লাষ্ট পালোঁগৈ ন পকৰি এতিয়া মানে 2বাৰ আহিলোঁ 2বাৰ নাপালোঁ এতিয়া ছেকেণ্ড টাইম মানে থাৰ্ড টাইমত পালোঁগৈ আৰু পকৰিকেইটা চব খাই আছোঁ এইফালে ফুচকা ষ্টল ফুচকাত মানে বেছি লাইন ন ফুচকা সেয়া মই আকৌ ফুচকা খাই ইমান এটা ভাল নাপাওঁ ভাল পোৱা নে ইমান ভাল নাপাওঁ আৰু এয়া হ'ল মোৰ ডাঙৰ ল'ৰাৰ মানে মাক হয় দেই তোৰ নামটো কৈ দিয়া আকৌ ৰীতামণি আৰু মোৰ এইখিনিতে কওঁতে এটা ভুল হ'ল আচলতে ডাঙৰ ল'ৰাৰ মাক নহয় মোৰ ডাঙৰ ল'ৰাৰ ফ্ৰেণ্ডৰ মাক হ'ব লাগিছিলে আচলতে
আৰু মই খানাখিনি আপোনালোকক ইমান দেখুৱাব নোৱাৰিলোঁ কাৰণ প্লেটখন লৈ আচলতে ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু দিগদাৰো হয় এই তাকে এয়া মিঠাইখিনিকে আপোনালোকক দেখুৱাইছোঁ কি মিঠাই খাইছিলোঁ জেলেপি আৰু লালমোহন মোৰ ফেভৰেট আৰু সেইকেইটা মিঠাই পালোঁ বৰ ভাল লাগিলে খাই আৰু এতিয়া মই চিনাকি কৰি দিবলৈ ওলাইছোঁ মোৰ পুৰণি কিছুমান বন্ধুসকলক মানে আচলতে আমি আগতে মানে কৰোণা আগৰ কথা কৈছোঁ একেলগে মানে বোৱাৰী বিহু নাচিছিলোঁ কিন্তু আজি বহুত কৈছোঁ নহয় 3-4 বছৰৰ পৰা মানে বহুত গেপ হৈ গৈছে কিন্তু এইবাৰ ভাবিছোঁ আকৌ নাচিম বুলি আৰু যদি নাচোঁ মোৰ ব্লগত দেখি পাবই নহয়নে বাৰু হাই কৰা অঁ চবৰে নামবিলাক কৈ দিয়া এবাৰ কৈ দিয়া নামবিলাক কৈ দিয়া এইফালে কোৱা নাম কোৱা আৰু এইফালে চুলমণিক চিনাকি কৰালোঁ দিয়া অঁ মই কৈ দিয়ক ক'লা ক'লে এয়া মোৰ লগৰ চব আজি বহুত দিনৰ মূৰত লগ পাইছোঁ একেলগ হৈছোঁ বিয়া বুলি হাই চুনু খাই ভাল লাগিলে খানাটো দেই এতিয়া আমি যাব ওলাইছোঁ যাওঁ গৰমেই থাকিব বাই বাই আকৌ লগ পাম দিয়া তাকে বাই বিহুত লগ পাম ন এইবাৰ বিহু নাচিব কৈছে তই সিহঁতি নাচিবা নাই বাই বাই এয়া ঘৰ পালোহি এতিয়া বিয়া খাই মেলি আৰু এয়া চাওকচোন যোনটো ইমান ধুনীয়া লাগিছে তাকে মই বোলো ভিডিঅ' এটা কৰি থওঁ সেয়া আপোনালোককো দেখুৱাইছোঁ তাকে 2 ঘণ্টামানে থাকিলোঁ তাত লগৰবিলাকক লগ পালোঁ বৰ ভাল লাগিলে তাকে এতিয়া কাপোৰ চাপোৰ সলাওঁগৈ আৰু আগলৈ ভিডিঅ'টো চাই থাকোঁ 2 days later হাই আমি আজি নকৰা কাম এটা কৰিছোঁ অকণমান ভাত খাই উঠি ৱাক কৰি দিছোঁ অলপ এয়া মাৰ ঘৰ মাৰ ঘৰৰ ওচৰলৈকে আহিছোঁ আকৌ এতিয়া যাওঁ ডুবু আৰু নিষ্ঠা মোৰ লগত আহিছে হা হা ৰখিবা লাহে লাহে যোৱা মজা লাগিছে দুপাকমান দিলোঁ আৰু দি এতিয়া দুপাকমান খোজকাঢ়িলোঁ এতিয়া ঘৰ পালোহি আৰু তাকে এতিয়া সোমাওঁ আচলতে ভাত খোৱা যে সোনকাল হ'ল সেই তাকে বোলে অলপ খোজকাঢ়ি দিওঁ সময় পাইছে তাকে অলপ খোজকাঢ়ি ওলাই গ'লোঁ দূৰ এতিয়া ধুনীয়া টোপনি আহিব এতিয়া ভৰিটো ধুব লাগিব দেই ভৰিটো ধোৱা ব'লা ভৰিটো অকণমান ধুই ল'বা ব'লা এতিয়া ধুলি লাগিলে নহয় নিশ্চয় ভৰি ধুব ডুবু মানে এনেকুৱা নিষ্ঠাই যি কৰে সেইটোৱে কৰিব তাৰমানে নিষ্ঠা নগ'লে সিও নাযায় অঁ কোৱা মজা লাগিলে অঁ মজা লাগিব আকৌ কৰিম দেই আচলতে বতৰটো এইকেইদিন অকণমান গৰম পৰিছে নাই সেইকাৰণে ওলাই যাবলৈ ভাল হৈছে নহ'লে ঠাণ্ডাতটো ওলাই যাব মন নাযায় ৰ'বা গুড মৰ্ণিং এভৰিৱান আৰু আজি হ'ল আপোনাৰ 13 তাৰিখ নহয় 14th আজি আমি ৰাতিপুৱা এতিয়া ডুগুৰ এডমিশ্যন ল'ব ওলাইছোঁ ডুগু কোন ক্লাছ পালা কৈ দিয়াচোন তুমি কোন ক্লাছ পালা কেজি হয় নাই হা আজি তাক দেখুৱাই আহোঁগৈ নতুন ক্লাছটো তাৰ ন তাকে এডমিশ্যন ল'ব যাওঁ মই বোলো এই জাষ্ট ব্লগ এটা কি কয় ব্লগটো কণ্টিনিউ কৰি থাকোঁ বোলো তাকে চাই থাকক আগলৈ স্কুল আহি ভাল লাগিছে নে এইটো কিবা বনাই আছে চোৱা আজি হিমাদ্ৰীক লগ পালোঁ এতিয়া এডমিশ্যন ল'ব আহোঁতে কিমান যে লাইন পাতিব লগা হৈছে ন আজি তাকে গৰমো ইমান পৰিছে গৰমো একদম বিৰাট পৰিছে এতিয়া গৈ থাকোঁ ব'লা যাওঁ
আৰু বাকী কেনেকুৱা খবৰ খাতি কেনেকুৱা হা তোমাৰ কেনেকুৱা আছোঁ আৰু লগে নোপোৱা হ'লো ন আজিকালি দুগু বৰ ভাল হ'ল দেই বৰ ধুনীয়াকৈ কথা পাতে আজিকালি লগে নোপোৱা হৈছোঁ আৰু ন অঁ তাকেতো আকৌ কাইলৈ ছোৱালী এডমিশ্যন আহিবা নেকি কাইলৈ যাম আকৌ লগ পাম ন কাইলৈ দিয়া যিহেতু নতুন ক্লাছ নতুন কিতাপ পাব চ' পুৰণা কিতাপৰতো কাম নাই চ' তাকে এতিয়া বহি লৈছোঁ চাফা কৰিবলৈ কাৰণে যি মানে কিতাপ নালাগে সেইখিনি মানে আঁতৰাই থৈছোঁ আৰু তেনেকৈ চিজিল কৰি লৈছোঁ নহ'লে আচলতে নতুন কিতাপবিলাকৰ জেগাটো কমটি হৈ যাব আজি আকৌ ওলাইছোঁ এয়া নিষ্ঠাৰ লগত ওলাইছোঁ যাবলৈ কাৰণে নিষ্ঠাৰ এডমিশ্যন ল'বৰ কাৰণে তাকে দেৰিয়ে হৈছে অলপ যোৱাটো কাৰণ 11টা বজাৰ পৰা দিছিলে এতিয়া 1টা বাজি গ'ল মানে বহুত ভিৰ হৈছে কাৰণে মানে লগৰবিলাকো ক'লে বহুত ভিৰ হৈছে দেৰিকৈ আহিলেও হ'ব সেইকাৰণে এই দেৰিকৈ ওলাই গৈছোঁ এতিয়া যাওঁ কিতাপখিনি লৈ লওঁগৈ তাকে এইকেইদিন সেইটোৱে হৈছে আৰু একটো দুগুৰ মানে এডমিশ্যন এইফালে আজি নিষ্ঠাৰ এডমিশ্যন আৰু কিতাপ লোৱা আজি নিষ্ঠাৰ চব শেষ হৈ যাব আৰু কিন্তু দুগুৰ আকৌ এদিন যাব লাগিব তাকে চাই থাকক ভিডিঅ'টো আগলৈকে এতিয়া যাওঁ এইফালে কিতাপ চিতাপ লৈ কিতাপখিনি বলে পৰা নাই কেনেকৈ পঢ়িব তাইহে জানে নিষ্ঠা দেখিছে নাই তোমাক কিতাপ কিমান দিছে কিতাপখিনি মই বলেই পৰা নাই তাই কেনেকৈ পঢ়িব সেইটোৱে চিন্তা লাগিছে ইয়াতে গৈ থাকোঁ এইখন লিষ্ট বনাই দিছে আচলতে তাকে এই লিষ্ট মতে কিতাপখিনি লৈ আহিছোঁ এতিয়া কিছুমানে অৱশ্যে পোৱা নাই মানে সেইকাৰণে চেক কৰি আনিলোঁ বহুত দেৰি ৰ'ব লগা হ'ল চাগে দেই ৰৈ মেলি এতিয়া গোটেইখিনি টিক মাৰ্ক দি আনিছোঁ মানে গোটেইখিনি কপি আৰু বুকছ আছে আৰু নহ'লে কিছুমানৰ আচলতে চেক নাই কৰা আকৌ ঘৰলৈ গৈ উভতি আহিব লগা আছে সেইকাৰণে ইয়াতে চেক টেক কৰি ল'লোঁ আৰু ন আৰু এতিয়া নিষ্ঠা ক্লাছ 4 পালাগে এতিয়া আৰু চিৰিয়াছ হ'বলৈ হ'ল আৰু কিতাপ ইমানেই বেছি দিছে ভয়ে লাগিছে মোৰ দেখি মেলি বেগটো ফাটি যাব আমি এতিয়া এডমিশ্যন লৈ বাহিৰে বাহিৰে প্ৰাচী ঘৰ পালোহি আজি প্ৰাচী আমাৰ ঘৰলৈ যোৱা কথা আছিলে কিন্তু প্লেনটো চেঞ্জ ন প্ৰাচী এতিয়া এই অকণি মেকুৰীটোৰ লগত খেলি আছে ক'ত পালা মেকুৰীটো আমাৰ চাইজনে দিছিলে থ'বলৈ সৰুতেতো মৰমেই লাগে ডাঙৰ হ'লে ন গুচি ৰজি 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 কি নাম ৰাখিছা ৰজি হা ৰজি মানুহ দিয়া নহয় A few moments later. আমি আহিছিলোঁ বন্তি ঘৰলৈ এতিয়া এতিয়া অলপ দূৰ ইভিনিং ৱাক কৰিবলৈ গুচি আহিলোঁ আৰু এইফালে চাওকচোন বাগানখন ইমান ধুনীয়া লাগিছে ন সঁচাকৈ দেই একদম পিয়ৰ মানে অক্সিজেন বতাহটো পোৱা নিচিনা লাগিছে ন বিৰাট ধুনীয়া লাগিছে ৰাতিপুৱা তুমি মৰ্ণিং ৱাক কৰা মৰ্ণিং ৱাক কৰিবলৈ সময় নাই সেই ঘৰতে যিখিনি কৰা সেইটোৱে আৰু এনেকুৱা পৰিৱেশতো খোজকাঢ়ি আহিবলৈ মন যাবই ইমান ধুনীয়া লাগিছে ন পিছফালে আহি আছোঁ আমি খোজকাঢ়ি আহি এতিয়া ম'ম' খাব লৈছোঁ ন টেষ্টিয়েষ্ট ম'ম' খোৱা এইটো বন্তি এটা ঘৰৰ হোটেলৰ ম'ম' মজা হৈছে খাবলৈ আপোনালোকে যদি ইউনিভাৰ্চিটিৰ আশে পাশে আছে খাবলৈ আহিব কুমানচিকাৰ ওচৰত বৰ টেষ্টি ম'ম' হয় কিন্তু এক প্লেটত কিমান এক প্লেটত 50 পাৰ কেইটা পিচ থাকে 5টা 6 পিচ থাকিব আপোনালোকে যদি মানে কুমানচিকা আশে পাশে আছে আহিব খাবলৈ বহুত টেষ্টি কিন্তু আমি এতিয়া তাকে টেষ্ট কৰিছোঁ ভাল লাগিছে খাই আজিলৈ ব্লগটো এইখিনিতে সামৰিছোঁ যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু সদায় একেটা ডায়লগে নতুন যদি কোনোবা ভিউৱাৰ্ছ আছে যিয়ে ব্লগটো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই